47টা সমষ্টিতে বিজেপিৰ লগতে মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে জয়যুক্ত হ'ব এই কথা নিশ্চিত হৈছে গতিকে অসমত বিজেপি চৰকাৰ হ'ব নিশ্চিত সেই চৰকাৰ গঠন প্ৰক্ৰিয়াত আপোনালোকে অৰিহণা আগবঢ়াওক ইউজি বৰ্মাক আপোনালোকে বিপুল ভোটত জয়যুক্ত কৰায় গতিকে মই ভাবোঁ যে আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টীয়ে যি সংকল্প গ্ৰহণ কৰিছে আমাৰ সংকল্প হৈছে অসমৰ বুকুত বসবাস কৰা মহিলাসকলক উপাৰ্জনৰ ক্ষেত্ৰত স্বাৱলম্বী কৰা অৰ্থনৈতিকভাৱে শক্তিশালী কৰা কাৰণ মহিলাই ঘৰখন চলায় মহিলাই পুত্ৰ কন্যাক মৰম চেনেহ কৰি ডাঙৰ দীঘল কৰে আৰু পৰিয়ালটোক মৰ্যাদা সহকাৰে আগুৱাই নিয়ে বহু দায়িত্ব মহিলাই নিষ্ঠাৰে পালন কৰে সেইবাবে অসমৰ বুকুত মহিলাসকলক শক্তিশালী কৰাৰ উদ্দেশ্যে অৰুণোদয় আঁচনিত বৰ্তমান 830 টকাৰ পৰিৱৰ্তে আমি সিদ্ধান্ত লৈছোঁ অহা কাৰ্যকালত 830 টকাৰ পৰিৱৰ্তে 3000 টকা 30 লাখ মহিলাই একাউণ্টত জমা কৰিম আৰু আমাৰ যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ এই চাপাগুৰি সমষ্টি যিমান নিবনুৱা যুৱক যুৱতী আছে আমি আগন্তুক দিনৰ বাবে সিদ্ধান্ত লৈছোঁ অসমৰ বুকুত অহা 5 বছৰ 10 লাখ নিবনুৱা যুৱক যুৱতীক